ভয়ংকৰ মংগলদৈৰ মোৱামাৰীত প্ৰেমৰ বাবে ঘূণীয়া হ'ল এজন যুৱক। ভালপোৱাৰ অপৰাধত যুৱকজনক চলালে ভয়ংকৰ নিৰ্যাতন। যুৱকজনক হাত ভৰি ভঙাৰ অভিযোগ প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে। প্ৰেমিকৰ আঙুলিৰ নখ পৰ্যন্ত এৰুৱাই দিয়াৰ অভিযোগ প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে। পানী খাবলৈ বিচৰাত যুৱকজনৰ মুখত প্ৰস্ৰাৱ কৰি দিয়াৰো অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগী যুৱকজনে। মংগলদৈৰ মোৱামাৰীত প্ৰেমৰ বাবে এতিয়া ঘূণীয়া হৈছে এজন যুৱক। এগৰাকী যুৱতীক ভালপোৱাৰ অপৰাধতেই যুৱকজনক ভয়ংকৰ নিৰ্যাতন চলোৱাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে। প্ৰেমিকাৰ ঘৰলৈ মাতি নি সুদীপ মণ্ডল নামৰ যুৱকজনক হাত ভৰি ভঙাৰ অভিযোগ এতিয়া প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে। ইয়াতে ক্ষান্ত নাথাকি প্ৰেমিক সুদীপ মণ্ডলৰ আঙুলিৰ নখ পৰ্যন্ত প্ৰেমিকাৰ পৰিয়ালে এৰুৱাই দিয়াৰ অভিযোগ। ইফালে তালিবাদী শাস্তি প্ৰদান কৰা প্ৰেমিকাৰ ঘৰ যুৱকজনৰ সৈতে একেখন গাঁৱতে। প্ৰেমিকাৰ পিতৃ অধৰ মণ্ডল, ককায়েক দেৱজিৎ মণ্ডল আৰু খুৰাক ফালু মণ্ডলে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ। আনকি যুৱকজনে পানী খাবলৈ বিচৰাত মুখত প্ৰস্ৰাৱ কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে প্ৰেমিকাই ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰেমিক সুদীপ মণ্ডলক ঘৰলৈ মাতি নিছিল। ঘৰত কোনো নথকা বুলি প্ৰেমিক সুদীপ মণ্ডলক ফোন কৰি মাতিছিল স্বয়ং প্ৰেমিকাই। হৃদয়েৰে ভালপোৱা প্ৰেমিকাই এনে ৰামথংগন দিব পাৰে সপোনতো ভবা নাছিল প্ৰেমিক সুদীপ মণ্ডলে। প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাৰ পাছতে সুদীপ মণ্ডলক বান্ধি লয় প্ৰেমিকাৰ পিতৃ, ককায়েক আৰু খুৰাকে। ঘটনাত হতবাক সুদীপ মণ্ডলে সময় নাপালে ঘৰলৈ বা বন্ধুবৰ্গক খবৰ দিবলৈ। যুৱতীগৰাকীক ভালপোৱাৰ অভিযোগত পৰিয়ালৰ সকলোৱে মিলি যুৱকজনৰ ওপৰত চলালে অকথ্য নিৰ্যাতন। ইফালে কি কাৰণত প্ৰেমিকাই সুদীপক মাতিছিল সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। ইফালে প্ৰেমিকাৰ পিতৃ অধৰ মণ্ডল গাঁওৰক্ষী বাহিনীৰ সদস্য। প্ৰেমিক সুদীপ মণ্ডলক মংগলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে 24 ঘণ্টা উকলি যোৱাৰ পাছত মোৱামাৰী গাঁৱৰ ৰাইজ ওলাই অহাৰ পাছতহে আৰক্ষীয়ে প্ৰেমিকাৰ পিতৃ, ককায়েক আৰু খুৰাকক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। সম্প্ৰতি আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি সোধপোছ চলাই আছে মংগলদৈ সদৰ আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। ছোৱালী এটা ভালপোৱা আছিল, ল'ৰাটো ৰাসত আহিছিল। প্ৰথমতে ৰাসত অহাৰ পিছত ছোৱালীটোৱে বাৰে বাৰে ফোন কৰি আছে। 11টাৰ পৰা ফোন কৰি ল'ৰাটোৱে নাযায়। 1টা বজাত গৈছে ল'ৰাটো। যোৱাৰ পিছত ল'ৰাটোৱে ঘৰত সোমাইছে, পিছফালেদি দৰ্জা মাৰি দিছে দেউতাক, তাৰপিছত ভাইটিয়ে, খুৰাই দৰ্জা মৰাৰ পিছত ল'ৰাটোক লগালগ বান্ধিছে। তাৰেদি মুখত বান্ধিছে, হাতত বান্ধিছে, ভৰি বান্ধিছে। বান্ধাৰ পিছত ল'ৰাটোক পূৰা মাৰি আছে, লোহা গৰম কৰি লৈ পিঠিত একদম পূৰা কেঁচা হৈ গৈছে ল'ৰাটো। তাৰপিছত বুকুত উঠি কিনে মাৰিছে, মাৰি কৈছে যে তোক পুতিয়ে দিম। তাৰপিছত গাঁৱৰ মানুহ এজনে কৈছে যে কি হৈছে ঘৰত? কৈছে একো নহয়, তহঁতে কিয় আহিছা ইয়াতে? তাৰপিছত ঘৰৰ মানুহ ঘূৰি আহিল। তাৰপিছত 2-3টামান বজাত থানাত আহিছে। থানাৰ পৰা ফোন আহিছে যে তাৰে এনেকুৱা ল'ৰা এটা মানে মাৰি কিনে থানাত আহিছে, লৈ যোৱা বুলি, হস্পিটেলত ল'ব লাগে। তাৰপিছত হস্পিটেলত লৈ যোৱাৰ পিছত, চৰকাৰী হস্পিটেলত লৈ যোৱাৰ পিছত কয় একো হোৱা নাই, নৰ্মেল কেছ বুলি কৈছে। এতিয়া আকৌ ডেপচাৰত লৈ অহাৰ পিছত ক'লে যে নাই, ল'ৰা 3টা হাতৰ 3টা হাড্ডি ভাঙিছে, ৰাজহাড় ভাঙিছে। তাৰপিছত আঙুলি এটাও নাই, চব নখ উঠাই দিছে আঙুলি। তাৰপিছত মুখৰ নাকেদি তেজ ওলাই আছে, মূৰত দুখ পাইছে। এতিয়া মানে কথা ক'বই নোৱাৰে, পূৰা বমি ওলাই যায়, তেজ ওলাই যায় মুখেদি। এতিয়া অপাৰেশ্যন কৰিব, আজি 3 দিন হৈ গ'ল, আসামিক ধৰাই নাই। এতিয়া নিজে আহি থানাত আহিছে। এতিয়া পুলিচে কৈছে আমি কিবা একশ্যন